ওয়েলকাম টু অলকেশ ব্লগ। আজি আছো আমার নেক্সট বস্তিত এই কুমড়ার খেতি আছে ইয়াতে আৰু এই পালেং শাক দেখিলো কিন্তু ভাল হোৱা নাই ইমান পাইছে। এইবিলাক কুমড়াৰ খেতি নতুনকৈ লাগিব ধৰিছে। পালেং শাক চাব পাৰে। কুমড়াৰ খেতিবিলাক এটা ঠাইত এনেই আছে। এইবিলাক আছে আমাৰ ঘৰৰে বেলেগৰ, আৰু এটা চাইডে আছে কেৰেলা। এইবিলাক আৰু এইখিনি আমাৰ ধান গাইজ। ব্লগটো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইবিলাক ধুনীয়াকৈ গজালি মেলিছে এইবিলাক। আৰু আমাৰ বস্তি এইটো আছে, কেৰেলা থকা বস্তিটো অকণমান দূৰত আছে, এইফালে দোকানত। আমাৰ বস্তিবিলাক অলপ দূৰে দূৰে আছে, 3টা বস্তি আছে। এইফালে এটা আৰু এটা চাইডে ভালদৰে গজা নাই, সেইটো কাটি কাটি দিয়া গৈছিলে আলুবিলাক, আৰু এইটো চাইডে দিয়া গৈছে নাকাটাকৈ গাজিছে ধুনীয়া। এইফালে মাজে মাজে ৰঙালাও পুলি দিয়া আছে। এইবিলাক ৰঙালাও গাজি আছে। এইবিলাক আলু নাকাটাকৈ দিয়াবিলাক ধুনীয়াকৈ গাজিছে, কিন্তু কাটি কাটি দিয়াবিলাক ভালদৰে গাজা নাই। ধানবিলাকো পকিব ধৰিছে। এইবিলাক আজিৰ কাৰণে ৰাখিছোঁ গাইজ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। বাই বাই।